পূজা আৰম্ভ হ'ল ৰাইজ দেখা পাইছে এয়া পূজা আৰম্ভ হ'ল আৰু আপোনালোকে যদি মোৰ কসমেটিক দোকানখন বিচাৰিবলৈ বিচাৰে তেন্তে নাজিৰালৈ আহিলে এনেকৈ সোমাব লাগিব বটাই দিছো দেই ৰাইজ এয়া চক এয়া এইটো গলি দেখিছেনে এইটো হৈছে নাট্য মন্দিৰ আৰু এয়া হৈছে গলিটো আৰু এই গলিটোৱেদি সোমাই গৈ গৈ নাট্য মন্দিৰৰ ফালৰ পৰা ফাৰ্ষ্ট গলিটোত সোমাই আপোনালোকে একেবাৰে লাষ্টলৈ আহি এইখন দেখিছেনে লাষ্টৰ ফাৰ্ষ্টৰ দোকানখন দেখিছেনে দুইফালে খোলা হ'ব দেই ৰাইজ আৰু দেখিছেনে এয়া মই ৰখি আছো এয়া সকলোৱে কিন্তু ডেকৰেশ্যন কৰিবলৈ আজি ব্যস্ত মানে দোকানখন যেতিয়া কাগজ পত্ৰ কৰা হয় কিবা মানে অলপ ৰুল ৰেগুলেশ্যন আছে সেইখিনি ফৰ্ম ফিল আপ কৰাৰ পাছত এই 4 দিনৰ কাৰণে আমাক দোকানখন দি দিয়া হয় এবাৰ 3 দিন হ'ব চাগে আৰু আজি হৈছে মানে দোকানখন দিয়া প্ৰথমটো দিন আৰু সকলোৱে ডেকৰেশ্যন কৰিব লাগি আছে নিজৰ ডিজাইন মতে আৰু আমাৰো এয়া দেখিছে নহয় ধুনীয়াকৈ তলত মানে এখন পাৰি দিয়া হৈছে যদিহে বৰষুণ দিয়ে থাকিবলৈ দিগদাৰ হ'ব ন মই নাথাকোঁ আমাৰ এওঁ থাকে বাৰু তো সেইকাৰণে পুৰা ধুনীয়াকৈ টকটা চকটা পাৰি দিয়া হৈছে আৰু পূজা দোকানত আহিছে আমাৰ বেটিজনীয়ে পূজা দোকানত আহিছা সেইপিনে কৈ দিয়া হেপী পূজা আমি দোকানত আহিলোঁ দেই হেপী পূজা কৈ দিয়া আমি দোকান বনাই আছোঁ আপোনালোক আহিব দেই কৈ দিয়া যিহেতু আমাৰ সদায় একেডোখৰ জেগাতে আমাৰ মানে দোকানখন হয় মানে পুৰণা যোনখিনি দোকানী আছে মানে তেওঁলোকে সদায় একেখন জেগাতে দিয়ে আৰু মোৰ এইখন কসমেটিক হয় আপোনালোকে বহুতে আগৰবাৰ মোৰ দোকানখন বিচাৰি আছিলে কিন্তু পোৱা নাছিলে আজি আকৌ জনাই দিব বিচাৰোঁ আপোনালোকে যদি আহোঁ বুলি ভাবে তেন্তে মন্দিৰৰ পৰা ফাৰ্ষ্ট গলিটোত আহিয়ে একদম লাষ্টলৈ আহি ফাৰ্ষ্টৰ দোকানখন দুইফালে খোলা হয় দেই আহিব কাম কৰিছা বেটা এয়া ডেকৰেশ্যনৰ কাম চলি আছে দেই ৰাইজ এয়া আমাৰ চুনু আৰু এয়া ডেকৰেশ্যনৰ কাম চলি আছে আমাৰ কসমেটিক দোকান দেই ৰাইজ কসমেটিক দোকান ডেকৰেশ্যন এয়া এতিয়া পূৰা পাৰ্টিশ্যন হৈ গৈছে আৰু দেই ৰাইজ তাৰপাছত এইপিনে আৰু দেখিছেনে ইয়াত টকটা পাৰি দিছে পূৰা আৰু এইপিনে আৰু পূৰা লাগি আছে তো বন্ধুসকল আপোনালোকক জনাব বিচাৰোঁ যে এইবাৰ মানে বেছিকৈ ভিডিঅ' কৰিব নোৱাৰিম চাগে যিহেতু মোৰ অকণমান গাটো ভাল নাই বেজি লৈ আছোঁ আৰু আজিৰ বেজি মানে 4 নম্বৰ দিন হয় কালিকৈ আৰু এটা বেজি আছেই 5টা বেজি দিছিলে টোটেল মানে আপোনালোকক আগতে মই পোষ্ট দিছোঁৱেই ন গা ভাল নাছিলে বুলি তো আমাৰ এওঁ আৰু বেটা থাকিব মই অকণমান থাকিম আৰু মানে আৰু থাকিব লাগিবই তো তেনেকৈ আৰু চাব আৰু যিমানকণ পাৰোঁ ভিডিঅ' দিম আৰু আপোনালোকে যদিহে নতুনকৈ আহিছে তেন্তে চেনেলটো ফ'ল' কৰি যাব আৰু এয়া ৰাতিৰ পৰিৱেশটো দেখাব বিচাৰিলোঁ মানে পূজাৰ ৰাতিৰ পৰিৱেশটো দেই কি ধুনীয়া সুন্দৰ পৰিৱেশ আৰু আপোনালোকে নতুন ভিডিঅ' পাবলৈ কাৰণে মানে আপোনালোকে চেনেলটো ফ'ল' কৰি ৰাখিব তেন্তে আজিলৈ আহিছোঁ বাই বাই